ওম শান্তি 1 ছেপ্টেম্বৰ 2022 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, এতিয়া তোমালোক ব্ৰাহ্মণসকল দেৱতাসকলতকৈও অধিক মাৰ্জিত হৈ চলিব লাগে, কিয়নো তোমালোক এতিয়া নিৰাকাৰী আৰু সাকাৰী উচ্চ কুলৰ হোৱা। প্ৰশ্ন: কোনসকল সন্তানৰ চেহেৰা ফুলৰ দৰে প্ৰস্ফুটিত হৈ থাকিব? উত্তৰ: 1 নম্বৰ, যিসকলৰ গুপ্ত আনন্দ থাকিব যে পিতাৰ পৰা মই বেহুদৰ উত্তৰাধিকাৰ লৈ বিশ্বৰ মালিক হওঁ। 2 নম্বৰ, যিসকল জ্ঞান আৰু যোগেৰে শত্ৰুপ্ৰধান হৈ গৈ আছে, আত্মা পবিত্ৰ হৈ গৈ থাকে, এনেকুৱা সন্তানৰ মুখমণ্ডল ফুলৰ দৰে আনন্দত প্ৰস্ফুটিত হৈ থাকিব। আত্মাত শক্তি আহি থাকিব। মুখেৰে জ্ঞানৰত্ন উচ্চাৰিত কৰি কৰি জ্ঞানী যোগী অৰ্থাৎ ৰূপ বসন্ত হৈ যাব। নতুন ৰাজধানীৰ সাক্ষাৎকাৰ হৈ থাকিব। গীত: মৰনা তেৰি গলি মে, অৰ্থাৎ তোমাৰ গলিতে যেন মৰো। ওম শান্তি। মৰমৰ সন্তানসকলে ভালদৰে বুজি পালে যে আমি বাবাৰ ডিঙিৰ হাড় হ'ব লাগে। এয়া কোনে ক'লে? আত্মাই ক'লে যে এতিয়া আপোনাৰ দৰেই ডিঙিৰ হাড় হ'ব লাগে। দেহ অভিমান এৰিব লাগে। এতিয়া আমি ৰুদ্ৰমালাত গথা যাম, উভতি যাব লাগে। সেইকাৰণে জীৱনতে দেহ অভিমান এৰিব লাগে। আত্মা পৰমাত্মাৰ সন্তান, তেওঁৰ পৰাই এতিয়া আমি উত্তৰাধিকাৰ লৈ আছোঁ। সন্তানসকলৰ এইটো নিচা থাকিব লাগে, তেতিয়া বুদ্ধি শিৱ বাবাৰ ওচৰলৈ গুচি যাব। আমি আত্মা তেওঁৰ সন্তান, এতিয়া ব্ৰহ্মাৰ দ্বাৰা তেওঁৰ নাতি হৈছোঁ। নিৰাকাৰ বাবা, সাকাৰ দাদা, পিতা হ'ল উচ্চতকৈও উচ্চ মনুষ্য। যিসকল উচ্চ ধনৱান হয় তেওঁলোক বৰ মাৰ্জিত হৈ থাকে, নিজৰ পদবীৰ নিচা থাকে। তোমালোক সন্তানসকল ভিতৰি বহুত আনন্দিত হ'ব লাগে। পিতাৰ স্মৃতিত থকা এয়াই দেহী অভিমানী অৱস্থা, যাৰ পৰা তোমালোকৰ বহুত লাভ হয়। তোমালোক সন্তানসকলে জানা আমি ঈশ্বৰীয় সন্তান, ব্ৰহ্মাৰ সন্তান। বাবাই কয় তোমালোক মোৰ সন্তান হোৱাই এতিয়া তোমালোকক ব্ৰহ্মাৰ দ্বাৰা তুলি লওঁ। তোমালোকৰ এইটো নিচা থাকিব লাগে। আমি নিৰাকাৰী আৰু সাকাৰী উচ্চ ব্ৰাহ্মণ কুলৰ হওঁ। নিজক ব্ৰাহ্মণ বুলি বুজিব লাগে। আমি ঈশ্বৰীয় সন্তানসকল ব্ৰহ্মাৰ সন্তান হওঁ। তোমালোকে জানা আমি ব্ৰাহ্মণৰ পৰা দেৱতা হৈ আছোঁ, এইটো পাহৰিব নালাগে। তোমালোকে ব্ৰাহ্মণসকল দেৱতাসকলতকৈও অধিক মাৰ্জিত হৈ চলিব লাগে। তোমালোকৰ জীৱন এতিয়া অমূল্য। প্ৰথমে কৰিতুল্য আছিলা, এতিয়া হীৰাতুল্য হৈছা। সেইকাৰণে তোমালোকৰ মহিমা আছে। মন্দিৰত তোমালোকৰ স্মাৰক নিৰ্মাণ কৰা আছে। সোমনাথ যিদৰে দেৱতাসকলক এনেকুৱা কৰি গঢ়িলে, তেওঁৰ স্মাৰক আছে। তোমালোকৰো স্মাৰক আছে। সোমনাথে অবিনাশী জ্ঞান ৰত্ন দিছে, গতিকে তেওঁৰ কিমান ভাল মন্দিৰ নিৰ্মাণ কৰা আছে। তোমালোকে যেতিয়া গীত শুনা তেতিয়া জানা যে এতিয়া আমি শিৱ বাবাৰ ডিঙিৰ হাড় হৈছোঁ। বাবাই আমাক পঢ়াওঁতাজন কোন, সেইটো আনন্দ থাকিব লাগে। আগতে পৰমাত্মা আৰু বাদশ্বাহীৰ বিষয়ে মাটিত বহি পঢ়িছিল, অৰ্থাৎ পাটিত বহি পঢ়িছিল, পাছত বেঞ্চত বহিলে, আকৌ তাৰ পাছত চকীত। ৰাজকুমাৰ ৰাজকুমাৰীটো কলেজত গাদীত বহে। তেওঁলোকক পঢ়াওঁতাজন কোন? কোনো ৰাজকুমাৰ ৰাজকুমাৰী নহয়। তেওঁলোক তথাপিও কোনোবা শিক্ষক হয়, কিন্তু ৰাজকুমাৰ ৰাজকুমাৰীৰ পদবীটো উচ্চ হয় নহয় জানো? তোমালোকতো সত্যযুগী ৰাজকুমাৰ ৰাজকুমাৰীতকৈও উচ্চ হোৱা নহয় জানো? তেওঁলোক তথাপিও দেৱতাসকলৰ সন্তান। তোমালোক হ'লা ঈশ্বৰীয় সন্তান।
যাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে তেওঁক স্মৰণো কৰিব লাগে। উঠোতে বহোতে ব্যৱহাৰত থাকি তেওঁক পাহৰিব নালাগে। স্মৃতিৰেই স্বাস্থ্যৱান ধনৱান হয়। পিতাকে সন্তানক ইচ্ছাপত্ৰ কৰি বানপ্ৰস্থত যায়। তেতিয়া আকৌ একোৱে নাথাকে, সকলো দি দিলে। যেনেকৈ তোমালোকে ইচ্ছাপত্ৰ কৰি দিয়া, বাবা এয়া সকলো আপোনাৰ। বাবাই আকৌ কয়, আৰু নিমিত্ত হৈ তত্বাৱধান লোৱা। তোমালোকে মোক নিমিত্ত কৰা, আকৌ মই তোমালোকক নিমিত্ত কৰোঁ। গতিকে শ্ৰীমতত চলিবা, কোনো ওলট পালট কাম নকৰিবা, মোক সুধি থাকিবা। কিছুমানেতো এইটোও নাজানে যে সন্তানসকলে ভোজন কেনেকৈ খাব লাগে। ব্ৰহ্মা ভোজনৰ বহুত মহিমা আছে। দেৱতাসকলেও ব্ৰহ্মা ভোজনৰ আশা কৰে। সেইবাবেতো তোমালোকে ব্ৰহ্মা ভোজনলৈ যোৱা। এই ব্ৰহ্মা ভোজনত বহুত শক্তি আছে। আগলৈ গৈ ভোজন যোগীসকলে ৰান্ধিব। এতিয়াতো পুৰুষাৰ্থী হয়। যিমান দূৰ সম্ভৱ শিৱ বাবাৰ স্মৃতিত থকাৰ চেষ্টা কৰে। সন্তানটো হয় নহয়, খাওঁতা সন্তানসকল পৰিপক্ক হৈ গৈ থাকিলে তেতিয়া ৰান্ধোতাও পৰিপক্ক ওলাই থাকিব। ব্ৰহ্মা ভোজন বুলি কৈ দিয়ে, ব্ৰহ্মা ভোজন বুলি কৈ দিয়ে, শিৱ ভোজন বুলি নকয়, শিৱৰ ভাণ্ডাৰ বুলি কয়। যিয়েই যি পঠিয়াই দিয়ে সেয়া শিৱ বাবাৰ ভাণ্ডাৰত পবিত্ৰ হৈ যায়। শিৱ বাবাৰ ভাণ্ডাৰ হয়। বাবাই কৈছে, শ্ৰীনাথ দ্বাৰত ঘিউৰ কুঁৱা আছে, তাত জুইত সিদ্ধ কৰি ব্যঞ্জন ৰান্ধে আৰু জগন্নাথ দ্বাৰত জুইত সিদ্ধ নকৰা কেঁচা ব্যঞ্জন তৈয়াৰ কৰে। পাৰ্থক্য আছে নহয়। তেওঁ হ'ল শ্যাম, তেওঁ হ'ল সুন্দৰ। শ্ৰীনাথৰ বহুত ধন আছে। তাত অৰ্থাৎ উৰিষ্যাৰ ফালে ইমান ধনৱান নাথাকে। গৰীব আৰু চহকীটোত থাকে নহয়। এতিয়াতো বহুত গৰীব আৰু আকৌ চহকী হ'ব। এই সময়ত তোমালোক বহুত গৰীব। তাততো তোমালোকে ৩৬ প্ৰকাৰৰ ভোজন পাবা। গতিকে এনেকুৱা প্ৰস্তুতি চলাব লাগে। যদিওবা প্ৰজায়ো ৩৬ প্ৰকাৰৰ ভোজন খাব পাৰে, কিন্তু ৰাজকীয় পদবীটো উচ্চ নহয় জানো? তাৰ ভোজনটো বহুত উত্তম হ'ব। সকলো বস্তু অতি উত্তম গুণবিশিষ্ট হয়। ইয়াত সকলো বস্তু অতি নিম্ন মানদণ্ডৰ। দিন ৰাতিৰ পাৰ্থক্য আছে নহয়। শস্য আদি যি উৎপাদন কৰে সেয়া সকলো গেলা পচা। তোমালোক সন্তানসকলৰ বহুত নিচা থাকিব লাগে। কোনোবাই ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ'লে তেতিয়া নিচা থাকে নহয়। তোমালোকৰতো বৰ উচ্চ নিচা থাকিব লাগে। আমাক ভগৱানে পঢ়াই আছে। যিজন সকলোৰে সদ্গতিদাতা হয়। পিতাই কয়, মই তোমালোকৰ একান্ত বাধ্য সেৱক হওঁ। পিতা সন্তানৰ একান্ত বাধ্য সেৱক হয় নহয়। সন্তানসকলৰ প্ৰতি উৎসৰ্গিত হৈ নিজে বানপ্ৰস্থত গুচি যায়। পিতাই কয়, ময়ো উৎসৰ্গিত হওঁ, কিন্তু তোমালোক প্ৰথমে উৎসৰ্গিত হোৱা। মনুষ্য মৰিলে তেতিয়া তেওঁৰ বস্তুবোৰ শ্ৰাদ্ধ কৰা পুৰোহিতক দিয়ে নহয়। চহকী হ'লে তেতিয়া আচবাব আদিও দি দিয়ে। তোমালোক সন্তানসকলে কৈ দিয়া। বাবাই কৈছে, তোমালোক সন্তানসকলে কি দিয়া লামলাকতো তাৰ প্ৰতিদানত তোমালোকে কি পোৱা? গৰীবেই উত্তৰাধিকাৰ লয়, উৎসৰ্গিত হৈ যায়। বাবাই লয় কি, দিয়ে কি? গতিকে তোমালোক সন্তানসকলৰ নিচা থাকিব লাগে। বেহদৰ পিতাক পাইছোঁ মলিয়ন কাপোৰ ধুৱে। শিখসকলে কয়, গুৰু নানকে এইষাৰ বাণী শুনালে, যাৰ গ্ৰন্থ ৰচি থোৱা আছে। ভাৰতবাসীয়ে এইটো গম নাপায় যে আমাৰ গীতা কোনে শুনালে, গীতাৰ ভগৱান কোন আছিল, কোনটো ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকেতো হিন্দু ধৰ্ম বুলি কৈ দিয়ে, আৰ্য ধৰ্ম বুলি কয়, অৰ্থ একোৱে বুজি নাপায়। তেওঁলোকে ভাবে যে আৰ্য ধৰ্ম আছিল, এতিয়াতো গোটেই ভাৰত অনাৰ্য। এয়াতো
হয়তো দয়ানন্দই নাম ৰাখিছে। অন্তিমত যি ঠাল ঠেঙুলি ওলায় সেইবোৰ সোনকালে বৃদ্ধি হৈ যায়। তোমালোকেতো পৰিশ্ৰম কৰিবলগীয়া হয়। তেওঁলোকক ধৰ্মান্তৰিত কৰিবলৈ সময় লাগে জানো? ইয়াততো ধৰ্মান্তৰিত হোৱাৰ কথাই নাই। ইয়াততো শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'ব লাগে। ব্ৰাহ্মণ হোৱাটো জানো মাহীৰ ঘৰ অৰ্থাৎ ইমান সহজ? আগবাঢ়ি গৈ থাকোঁতে নাইকিয়া হৈ যায়। বাবাই কয়, কোনোবাই যদি ডিঙিও কাটি দিয়ে তথাপিও অপবিত্ৰ হ'ব নালাগে। বাবাক সোধে যে এইটো অৱস্থাত মই কি কৰোঁ? তেতিয়া বাবাই বুজি পায় যায় যে সহ্য কৰিব নোৱাৰে। তেতিয়া বাবাই কয়, গৈ পতিত হোৱা। এয়াতো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকেতো খুব বেছি এটা জন্মৰ বাবে মাৰি পেলাব। বাবাই কৈছে, তেওঁলোকেতো খুব বেছি এটা জন্মৰ কাৰণে মাৰি পেলাব। তোমালোকেতো 21 জন্মৰ বাবে নিজক হত্যা কৰা। আগবাঢ়ি গৈ থাকোঁতে মায়াই জোৰেৰে থাপ মাৰি দিয়ে। মুষ্টিযুদ্ধ নহয় জানো? এটা ঘোচাতে একেবাৰে বগৰাই দিয়ে। 15-20 বছৰীয়া আৰম্ভণিৰে পৰা আহি থকা সকলো এনেকুৱা যে একেবাৰে এৰি গুচি যায়, মৰি যায়। এনেকুৱাও স্পৰ্শকাতৰ আছে। ভুল কৰিলেতো অনুতাপ কৰিবলগীয়া হয় নহয় জানো? পিতাই বুজায়, সন্তানসকল, তোমালোকে এইটো অহিত কৰা। এইটো ঠিক নহয়। শিক্ষাটো দিয়া হয় নহয়, কোনো ঘোচা মৰা নহয়। যেনেকৈ কয় নহয়, ঘৰত সন্তানে বহুত দিগদাৰ কৰিলে তেতিয়া থাপৰ মাৰিবলগীয়া হয়। বাবাই কয়, বাৰু তাৰ কল্যাণৰ কাৰণে খুব বেছি অলপ কাণত ধৰি লোৱা। যিমান পাৰা বৰ মৰমেৰে বুজোৱা। কৃষ্ণৰ কাৰণেও কয় যে তেওঁক ৰছীৰে বান্ধি থৈছিল, কিন্তু এনেকুৱা চঞ্চলতা তাত নাথাকে। এই সময়ৰ সন্তানে ইমান দিগদাৰি দিয়ে। সেয়েহে পিতাই বুজায় যে সন্তানসকল, লক্ষ্য বহুত উচ্চ। প্ৰতিটো কথাতে সুধিবা। বাবাই যুক্তি শুনাই থাকিব। প্ৰত্যেকৰে বেমাৰ বেলেগ বেলেগ। খোজে প্ৰতি সাৱধান হ'ব লাগে, নহ'লেতো প্ৰতাৰিত হৈ যাবা। অতি অমায়িক হ'ব লাগে। শিৱ বাবা কিমান মিঠা, কিমান মৰমীয়াল। সন্তানসকলো এনেকুৱা হ'ব লাগে। পিতাইতো বিচাৰিব নহয় সন্তানসকল মোতকৈও উচ্চ হওক, নাম হওক, এনেকুৱা উত্তম হোৱা যাতে মোতকৈ তোমালোকৰ পদ উচ্চ হয়। যথাযথ উচ্চ পদ দিয়ে নহয়। কাৰো খেয়ালটো নাথাকিব যে এওঁলোক বিশ্বৰ মালিক কেনেকৈ হ'ল। গতিকে তোমালোকৰ আচৰণ বৰ মাৰ্জিত হ'ব লাগে। চলা ফুৰা কৰা, বাৰ্তালাপ কৰা, খোৱা বৰ মাৰ্জিত হোৱা উচিত। ভিতৰি বৰ আনন্দিত হ'ব লাগে। আমি ঈশ্বৰীয় সন্তান। লক্ষ্মী নাৰায়ণৰ চিত্ৰটো প্ৰত্যক্ষ ৰূপত আছে। তোমালোকতো গুপ্ত হোৱা নহয়। তোমালোক ব্ৰাহ্মণক ব্ৰাহ্মণেহে জানে, অন্য কোনেও নাজানে। তোমালোকে জানা আমিও গুপ্ত বেশত বাবাৰ পৰা উত্তৰাধিকাৰ লৈ বিশ্বৰ মালিক হওঁ। বহুতে উচ্চ পদ। বাবাই কৈছে, বহুত উচ্চ পদ। ইয়াত ভিতৰি বহুত আনন্দিত হৈ থকা যায়। মুখমণ্ডল ফুলৰ দৰে প্ৰস্ফুটিত হৈ থাকিব লাগে। এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। এতিয়া কোনো এনেকুৱা হোৱা নাই। পুৰুষাৰ্থ কৰিব লাগে। আগলৈ গৈ তোমালোকৰ বহুত মান হ'বলগীয়া আছে। সন্ন্যাসীসকল আৰু ৰজাসকলকো অন্তিমত জ্ঞান দিব লাগে, যেতিয়া তোমালোকৰ পূৰা শক্তি আহি যায়। জ্ঞান আৰু যুগলেৰে তোমালোক শত্ৰুপ্ৰধান হ'ব লাগে। মুখেৰে সৰ্বদা ৰত্নহে উচ্চাৰিত হৈ থাকিলে তোমালোক জ্ঞানী যোগী অৰ্থাৎ ৰূপ বসন্ত হৈ যাবা। আত্মা পবিত্ৰ হৈ গৈ থাকিব। তোমালোক যিমানে সমীপত আহি থাকিবা তেতিয়া ভিতৰি বহুত আনন্দিত হৈ থাকিবা। নিজৰ ৰাজধানীৰ সাক্ষাৎকাৰো হৈ থাকিব। তোমালোকে নিজৰ পুৰুষাৰ্থ বহুত গুপ্ত ৰীতিৰে কৰিব লাগে। মাৰ্গদৰ্শন কৰাব লাগে। তোমালোক সন্তানসকলো দ্ৰৌপদী।
বাবাই কয় বাবাৰ নিমিত্তে এই অত্যাচাৰ সহ্য কৰিব লাগিব। সত্যযুগত কিমান পবিত্ৰতা আছে। 100% নিৰ্বিকাৰী জগত বুলি কোৱা হয়। এতিয়া হৈছে 100% বিকাৰী জগত। তোমালোকৰ বুদ্ধিত আছে। এতিয়া আমি শিৱ বাবাৰ ডিঙিৰ মালা হ'বলৈ আত্মিক যুগৰ দৌৰ লগাই আছোঁ। আকৌ আমি বিষ্ণুৰ ডিঙিৰ মালা হ'মগৈ। তোমালোকৰ প্ৰথম কুল হৈছে ব্ৰাহ্মণৰ। আকৌ তোমালোক দেৱতা ক্ষত্ৰিয় হোৱা। অৱৰোহণ কলাত তোমালোকৰ গোটেই কল্প লাগে আৰু অৱৰোহণ কলাত ছেকেণ্ড লাগে। এতিয়া তোমালোকৰ আৰোহণ কলা। কেৱল পিতাক স্মৰণ কৰিব লাগে। এইটো অন্তিম জন্ম। অৱনমিত হ'বলৈ তোমালোকৰ 84 জন্ম লাগে। এইটো জন্মত তোমালোকে আৰোহণ কৰা। বাবাই ছেকেণ্ডত জীৱন মুক্তি দিয়ে। এইটো আনন্দত থাকিব লাগে। তুলনা কৰা হয় সেই জ্ঞানেৰে আমি কি হ'মগৈ, ইয়াৰ দ্বাৰা আমি কি হ'মগৈ। এয়াও পঢ়িব লাগে, সেয়াও পঢ়িব লাগে। বাবাই কয় গৃহস্থ ব্যৱহাৰত থাকি ভৱিষ্যতৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। আখুৰী আৰু দৈৱী কুল দুয়োটাতে দায়িত্ব পালন কৰি চলিব লাগে। বাবাই এটাৰ হিচাপ লয়। আকৌ তাৰ ওপৰত এনেকুৱা যুক্তি শুনাই যে এই ক্ষেত্ৰত এনেকৈ চলিবা। লাগিলে কোনোবাই খং কৰক, কিন্তু তোমালোক বহুত অমায়িক হ'ব লাগে। কোনোবাই গালি দিলে তেতিয়াও মিচিকিয়াই থাকিব লাগে। বাৰু, আপুনি গালি দিছে, মই আপোনাক ফুল অৰ্পণ কৰিছোঁ। তেতিয়া একেবাৰে শান্ত হৈ যাব। 1 মিনিটতে ঠাণ্ডা হৈ যাব। বাবা হৈছে যুক্তি অৰ্থাৎ কায়দা কিটিপ শুনাওঁতা বহুত যুক্তি শুনাব। পতিতসকলক পাৱন কৰি তোলে। গতিকে নিশ্চয় যুক্তি থাকিব নহয়। শ্ৰীমত ল'ব লাগে। শ্ৰীমতেৰে শ্ৰেষ্ঠ হ'বৰ কাৰণে আহিছা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। এনেকুৱা উত্তম অমায়িক আৰু মাৰ্জিত হ'ব লাগে যাতে পিতাৰ নাম উজ্জ্বল হয়। কোনোবাই খং কৰিলে, গালি দিলে তেতিয়াও মিচিকাই থাকিব লাগে। 2 নম্বৰ। শ্ৰীমতত পূৰা নিমিত্ত হ'ব লাগে। কোনো ধৰণৰ ওলোটা কাম কৰিব নালাগে। পূৰা উৎসৰ্গিত হৈ যাব লাগে। বৰদান পূৰ্বজবোধৰ স্মৃতিৰ দ্বাৰা সকলোৰে প্ৰতিপালন কৰোঁতা শুভবৃত্তি আৰু মনৰ শক্তিৰে সম্পন্ন হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিকোনো ধৰ্মৰ আত্মাসকলক লগ পালে বা দেখিলে তেতিয়া এইটো স্মৃতিত থাকিব লাগে যে এওঁলোক গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰৰ বংশাৱলী হয়। আমি ব্ৰাহ্মণ আত্মাসকল পূৰ্বজ হওঁ। পূৰ্বজে সকলোৰে প্ৰতিপালন কৰে। তোমালোকৰ অলৌকিক প্ৰতিপালনৰ স্বৰূপ হৈছে পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা সৰ্বশক্তি অন্য আত্মাসকলক দিয়া। যিগৰাকী আত্মাক যি শক্তিৰ আৱশ্যক তেওঁক সেই শক্তিৰে প্ৰতিপালন কৰিবা। ইয়াৰ কাৰণে নিজৰ বৃত্তি বহুত শুদ্ধ আৰু মনেৰে শক্তি সম্পন্ন হ'ব লাগে। শ্লোগান: যাৰ জ্ঞানৰ অবিনাশী ধন আছে তেওঁৱেই জগতত সকলোতকৈ অধিক সম্পত্তিমান। ওম শান্তি।